এই যে মদৰ বটলটো আৰু গিলাচটো তাতেই আপোনাক বিচাৰি পাওঁ আপুনি সোমাই আছে জানে প্ৰতিটো টোপালত আপুনি কেতিয়াবা চাকনাৰ মজাৰ মাজতো জ্বলা পৰা কৰে উফ কি যে বিৰম্বনা আপুনি জানেনে প্ৰথম পেকত তেজে দেই দ্বিতীয়টো পেকত হৃদয়ৰ স্পৃশনি লাহে লাহে যেন মৰমবোৰ বৃদ্ধি হয় ইটোৰ পিছত সিটো সিটোৰ পিছত ইটো দেহৰ হিৰে হিৰে সোমায় আপুনি মৰমবোৰ গভীৰ হোৱাৰ মাজতে আপুনি মাজে মাজে দিয়ে চাকনাৰ জ্বালা কপালেৰে ঘাম ওলালেও এৰি দিব নোৱাৰোঁ আপোনাক আপোনাৰ মৰমৰ চাকনাৰ জ্বালা আৰু মদৰ নিচাক দেহে কণ্ট্ৰল কৰিব নোৱাৰাকৈ সোমাই পৰে আপুনি আপোনাৰ নিচাত যেন মোক উন্মাদ কৰি তোলে আপুনি জানেনে আপোনাক মোৰ ভাল লাগে যাৰ বাবে আপুনি মই ঘৰ মোৱা সময়টো মোক একা বেকা পথেৰে পঠিয়ায় লক্ষ্য মোৰ দুটাই এটি আপুনি এটি মোৰ ঘৰ কেতিয়াবা লক্ষ্যহীন হৈ একা বেকা পথতেই উজুতি খাওঁ আৰু আপুনি থুনুকা হৃদয়ৰ দৰে আপোনাৰ কাজবোৰ ভাঙি পৰে জানেনে তাতেই আপোনাৰ বেদনাত ৰাঙলী হয় মোৰ হাত